বৰ্তমান মই আছোহি উপস্থিত আমাৰ বাঁহী অসমৰ এজন খুব সুখ্যাত বাঁহীবাদক বাঁহী প্ৰশিক্ষক অচিনি শইকীয়াদেৱ। তেখেতক মই কিনো যাচিম আহিলোঁ। অচিনি দা, আপোনাক মই সামান্য এখন আমাৰ স্বাভিমান গামোচাৰে আপোনাক মই সন্মান জনাইছোঁ আৰু আপোনাৰ পৰা আমি দুই এটা কথা জানি যাব আহিছোঁ। লগতে শুনি থকা চাই থকা দৰ্শকসকলেও আপোনাৰ হয়তো হিষ্ট্ৰীও থাকিব পাৰে, বাঁহীও শুনিব। প্ৰথমে আপোনাৰ পৰিচয়টো কওক। মোৰ প্ৰথমতে মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই বেবেজীয়া গাঁৱৰ এজন নিবাসী। মই বেবেজীয়া গাঁৱতে থাকোঁ। জিলা ডিব্ৰুগড় পৰে। জিলা ডিব্ৰুগড় পৰে আৰু পোষ্ট অফিচটো আপোনাৰ লাহোৱাল পৰে। লাহোৱাল পোষ্ট অফিচ, বেবেজীয়া গাঁও। এয়া হ'ল আমাৰ অচিনি শইকীয়া। আপুনি বহু ছাত্ৰক আপুনি বাঁহী প্ৰশিক্ষক দিছে। মই লগ পাইছোঁ আপোনাৰ ছাত্ৰক। সেইদিনা লগ পাইছোঁ বন্ধু এজন, তেওঁ ক'লে যে অচিনি দাই মোতকৈ ভাল হেৰি কৰিব, আপুনি অচিনি দাৰ পৰা ল'ব। তো আপুনি বাঁহী বহু বুজাইছে। আজিলৈকে বহু ঠাইত বাঁহী সুৰেৰে আপুনি বহু গুণমুগ্ধক, আপুনি সকলো শ্ৰোতাক আপুনি গুণমুগ্ধ কৰিছে। তো তাৰ কাৰণে আমি প্ৰথমে শুনি থকা চাই থকা সকলক বাঁহী অকণমান শুনাই ল'ব বিচাৰিছোঁ। আচ্ছা, ধন্যবাদ। মোৰ ফালৰ পৰা মই প্ৰথম বাঁহী সুৰেটি বজাইছোঁ। মই প্ৰথম বাঁহী সুৰটো বৰগীতৰ পৰা, যিবিলাক শংকৰদেৱৰ বৰগীতৰ সুৰ, তেনেকুৱা এটা পৰিৱেশন কৰিছোঁ। খুব সুন্দৰ। সঁচাই বাঁহী সুৰেৰে মানুহক কন্দুৱাব পাৰি, হহুৱাব পাৰি। আমাৰ মাজত আছে আজি অচিনি শইকীয়া, যাক চিনি নোপোৱা মানুহ খুব কম আছে আৰু তেখেতৰ শিষ্যও আজিকালি বহুত ভাল ভাল অনুষ্ঠানত বাঁহী বজাইছে, আমি জানিব পাৰিছোঁ।
তো ধন্যবাদ জনাইছোঁ যিসকলে ভিডিঅ'টো চাইছে। এয়াৰ হ'ল প্ৰথম খণ্ড আজি আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত মই খণ্ডকৈ মই আপোনালোকৰ মাজলৈ অশ্বিনী দাই বজোৱা বাঁহী A to Z আৰু অশ্বিনী দাৰ সবিশেষ মই দি যাবলৈ চেষ্টা কৰিম। মই যিমান দূৰ পাৰোঁ আপোনালোকে কমেণ্টত জনাব, খণ্ডকৈ দি যাম, মই সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। আৰু যিসকলে ফেচবুকত মোৰ এই ভিডিঅ'টো চাই আছে, অশ্বিনী দাৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, তাৰে কামনা কৰি ধন্যবাদ। জয় আই অসম।